এইযোৰ চাওক টপ কোৱালিটি হেণ্ডমেডৰ সেমি পাট হয় এনেকুৱা কিং খাপ ডিজাইনত থাকিব কালাৰটো আপোনাৰ পিচ অৰেঞ্জ টাইপৰ কালাৰ হয় ইয়াতে বক্স ডিজাইনটো থাকিব কালাৰিং গুণাত বিৰাট ডিমান্ডিং হয় এইটো ডিজাইনটো গোটেই গাত আপোনাৰ অল ওভাৰ বুটাটো দিয়া আছে এইকেইটা হ'ব আপোনাৰ সাইডৰ পটি মই মেখেলাখন দেখাই আছো এখন থাকিব আপোনাৰ মেখেলা সব মেখেলাখনৰ এনেকুৱা ওপৰলৈকে ওয়াৰ্ক কৰা থাকিব বিৰাট ধুনিয়াকে আৰু এটো হ'ব ব্লাউজৰ পিস যদি ভাল লাগিছে ল'ব পাৰে এইযোৰ চাওক পিওর হ্যান্ডমেড সেমি পাটৰ জোৰা হয় এটো হ'ব আঁচলৰ ডিজাইনটো চাওক অৰেঞ্জ কালাৰৰ লগত আপোনাৰ অৰেঞ্জ কালাৰ গুণা থাকিব আৰু ব্লু কালাৰৰ মিনা দিয়া থাকিব এয়া চাওক নতুন এটা ডিজাইন ওলাইছে হিবিস্কাস ডিজাইনত থাকিব হিবিস্কাস ডিজাইনত থাকিব এখন চাওক গোটেই গাত আপোনাৰ খুব ধুনিয়াকে ওয়াৰ্ক কৰা আছে আৰু এইকেটা হ'ব সাইডৰ পটি ঠিক আছে কালাৰিং গুণাৰ লগত ব্লু মিনা এটো হ'ব ব্লাউজৰ পিস আৰু এখন থাকিব আপোনাৰ মেখেলা কি সেম এনেকুৱা চাদৰ নিচিনা ডিজাইনটো থাকিব বহুত ধুনিয়া হয় কালাৰটো বহুত বেছি ধুনিয়া হয় যদি ভাল লাগিছে ল'ব পাৰে